কাৰ্যালয়তো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰত আমাৰ হৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক দাদুল দত্ত আপোনাৰ ওচৰলৈ আহিছো সমগ্ৰ ৰাজ্যতে কোভিড নীতি নিয়ম পালন কৰি পেলাই বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে আৰু নিউজ লাইভৰ মুখ্য কাৰ্যালয়তো দিনৰ ভাগত পূজা অৰ্চনা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আশীষ লৈছে গতিকে এতিয়াৰ কেনেকুৱা পৰিৱেশ আমি জানিব বিচাৰিছো আপোনাৰ পৰা আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু ৰাজ্যবাসীৰ লগতে নিউজ লাইভৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু সতীৰ্থ বিনোদ অধিকাৰীয়ে দেখাব সমগ্ৰ পৰিৱেশটোত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা আৰু আজি বিয়লি ভাগত এই মঞ্চত এই যি মণ্ডপ সেই মণ্ডপত আহি উপস্থিত হৈছিল সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবা বিশ্বকৰ্মাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবাঢ়িছিল আৰু পূজা অৰ্চনা আগবঢ়াই তেওঁ ৰাজ্যবাসীৰ মংগল কামনাৰে তেওঁ ইয়াত প্ৰাৰ্থনা জনাইছিল আৰু দেখুৱাইছে সতীৰ্থ বিনোদ অধিকাৰীয়ে দেখুৱাইছে এয়া এক নাম অনুষ্ঠান নাম প্ৰসংগ অনুষ্ঠান হৈ আছে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনে লৈ গৈছোঁ নাম প্ৰসংগ অনুষ্ঠানৰ মাজলৈ দাদুল দত্ত পৰিৱেশ দেখুৱালে